ঐতিহ্যৰ পৰা আপোনালোক সকলোকে মোৰ অনুষ্ঠান লাভলৈ স্বাগতম জনাইছোঁ, ৱেলকাম জনাইছোঁ। আজি পাতিম এক্স বয়ফ্ৰেণ্ডক কেনেকৈ আমি অনুতপ্ত কৰাওঁ যে আমাৰ ছোৱালীজনীক এৰি সি কি ভুল কৰিলে। মোক এজনী ভণ্টীয়ে হোৱাটছএপত মেছেজ কৰি সুধিছিলে যে মই এক্সক দেখাব বিচাৰোঁ যে সি মোক এৰি কি ভুল কৰিলে। বলক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি পাতিব ওলাইছোঁ, আপুনি যদি ছোৱালী হয়, আপোনাক যদি আপোনাৰ এক্স বয়ফ্ৰেণ্ডে এৰি থৈ গৈছে, সেই ভিডিঅ'টো শেষলৈকে চাওক, তেতিয়া গম পাব যে কি কি কৰিলে বয়ফ্ৰেণ্ডে আপোনাৰ কাৰণে জেলাছ হ'ব আৰু সি পস্তাব যে আপোনাক এৰি কিয় এৰিলে। বলক এতিয়া চাব, এজনী ছোৱালীক যেতিয়া এটা ল'ৰাই ব্ৰেকআপ দিয়ে তেতিয়া সেই ছোৱালীজনী ভাগি পৰে। ল'ৰাটো দুখ পায়, ছোৱালীজনী বেছি ভাগি পৰে। তাই ভাগি পৰে, কি কৰিব তাৰ ফলত? ব্ৰেকআপৰ পিছত ল'ৰাটোক ব্লক কৰি দিয়ে, হোৱাটছআপত ব্লক কৰি দিয়ে, ফেচবুকত ব্লক কৰি দিয়ে, যিমান এনেকৈ ছ'চিয়েল মিডিয়া আছে চবতে ব্লক কৰিব চায় বা কণ্টেক্টবোৰ নাইকিয়া কৰিবলৈ চায়। মই কৈছোঁ আপুনি তাক ব্লক নকৰিব, তাক আপুনি হোৱাটছআপত ব্লক নকৰিব, ফেচবুকত ব্লক নকৰিব, তাক আপুনি ক'তে ব্লক নকৰিব। কিয় কৈছোঁ শেষলৈকে চাওক। প্ৰথমতে আপুনি তাক ক'তো কণ্টেক্টত ব্লক নকৰিব। ব্ৰেকআপ হোৱাৰ পিছত আপুনি যেনেকৈ আছে তেনেকৈ থাকক, কিন্তু আপুনি ভিতৰে ভিতৰে দুখ পাব, কিন্তু সেই দুখটো, সেই চকু পানীটো তাক নেদেখাব যে আপুনি কান্দি আছে বা তাৰ কাৰণে দুখত আছে। নহ'লে ভাবিব মোৰ অবিহনে তাই বিগ জিৰ', মোৰ অবিহনে তাই জীয়াই থাকিব নোৱাৰে, তাই কান্দি কান্দি পাগল হৈ যাব, মোৰ কাষলৈ আকৌ আহিব, মোৰ ৰিকুৱেষ্ট কৰিব। কিন্তু তেনেকুৱা নকৰিব। তেনেকুৱা যদি কৰে সি এটা সুবিধা পাব আপোনাৰ পৰা আৰু আঁতৰি যাবলৈ। আপুনি তাক ৰিলেশ্যনশ্বিপত থাকোঁতে বেছি মূৰৰ ওপৰত উঠাই লৈছিলে, মানে তাৰ সকলো কথা শুনিছিলে। সি যিটো উঠ বুলি ক'লে উঠে, ব বুলি ক'লে বহে, সেইকাৰণে সি চল পালে যে আপোনাক এৰি থৈ যাব পাৰে। সেইকাৰণে আপুনিও তাক আপোনাৰ নিজৰ অস্তিত্বটো দেখাব লাগিব। সেইকাৰণে তাক কেতিয়াও সেইটো নেদেখাব যে আপুনি দুখত আছে। সদায় যেতিয়া আপুনি ব্ৰেকআপ হ'ব তেতিয়া আপোনাৰ প্ৰফাইলবোৰ দিব, হোৱাটছআপত দিব, মজাকৈ ফটো মাৰক, দুখন নাথাকিব, ষ্টেটাছ দিয়ক, ধুনীয়াকৈ ষ্টেটাছ দিয়ক, মজাকৈ ফটো দিয়ক প্ৰফাইলত। তেতিয়া ভাবিব মোক এৰি দেখোন তাই দুখন নাই, হাঁহি আছে। কাৰণ আপোনাৰ হাঁহি থকা ফেচবোৰ দেখি সি ভাবিবলৈ বাধ্য হ'ব যে মোক এৰি তাই পস্তোৱা নাই, তাই মোক এৰি আগতকৈ বেছি হেপ্পিহে আছে। ইয়াৰ ফলত সি ভিতৰে ভিতৰে জ্বলিব। তাৰপিছত সি আপোনাক মেছেজ কৰিব পাৰে বা কল কৰিব পাৰে, কিন্তু তাৰপিছত আপুনি তাৰ ৰিপ্লাই নকৰিব। মেছেজ চাব, চিন কৰিব, কিন্তু উত্তৰ নিদিব, একোৱেই নকৰিব। সি যিয়ে কয়, গালি দিয়ক, কি কৰক, একোৱেই উত্তৰ নিদিব, জাষ্ট চাই থৈ দিব। তাৰপিছত এটা কাম কৰিব, আৰু আপোনাৰ এক্সক 3 মাহ 4 মাহ পৰ্যন্ত একো কণ্টেক্ট নকৰিব আৰু নিজকে সম্পূৰ্ণ সলনি কৰক। কথা বতৰা, ষ্টাইল, ড্ৰেছ পাতি কেনেকৈ কৰে, চুলি আদি কৰি সকলো নিজৰ ব্যক্তিত্বটো সলনি কৰক। আপুনি ভাবিছে যে যিবোৰ কাৰণত আপোনাৰ এক্সে আপোনাক এৰি থৈ গুচি গ'ল, এক্স বয়ফ্ৰেণ্ডে, সেইবোৰ গুণ আপুনি নিজকে সলনি কৰক। আৰু এইটো নাভাবিব যে আপোনাৰ কিবা কম আছিলে আপোনাৰ, সেইকাৰণে আপোনাক এৰি থৈ গুচি গ'ল। সেইটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ আপোনাক নিজকে এতিয়া আপুনি নিজে দুৰ্বল বুলি নাভাবিব। আপুনি শক্তিশালী হয়। আপুনি নিজকে যদি দুৰ্বল বুলি ভাবে, আনো আপোনাক চল পাব আপোনাক দুৰ্বল বুলি ভাবিবলৈ। কাৰণ পৃথিৱীৰ সকলো মানুহ সমান, কোনো দুৰ্বল নহয়। আপোনাৰ মনটোৰ ওপৰত কথা। আপুনি মনটো সদায় ষ্ট্ৰং কৰি ৰাখিব, শক্তিশালী কৰি ৰাখিব, যে মই দুৰ্বল নহয়, মোৰ কমি নাই, আমাৰ কিবা আপোনাৰ সম্পৰ্কত কিবা আপোনাৰ লগৰ দুটাৰ মাজত মিল নাই, সেইকাৰণে ব্ৰেকআপ হৈছে। কিন্তু সেইটো কথাৰ অৰ্থ এইটো নহয় যে আপোনাৰ ভিতৰত কিবা কম আছিলে, সেইকাৰণে আপোনাক এৰি থৈ গুচি গ'ল। এইবোৰ গুণ আৰম্ভ কৰক। ছোৱালীবোৰৰ ক্ষেত্ৰত দেখোঁ যে হাত তাত কাটি একদম ব্ৰেকআপ হ'ল, কিন্তু তেনেকুৱা নকৰিব। আপুনি যিমান পাৰে সুখত থাকক, হেপ্পী থাকক। ছ'চিয়েল মিডিয়াত যিমান পাৰে আপোনাৰ ফটো তোলক, ফেচবুকত দিয়ক, হোৱাটছআপত ষ্টেটাছ কৰক। তাৰপিছত আপোনাৰ এক্সে দেখাকৈ ফটো দিয়ক, তেতিয়া এক্সে দেখিব যে মোক এৰি তাই পস্তোৱা নাই, হেপ্পী আছে। তাৰ ফলত সি আৰু জ্বলিব। তাৰপিছত তাক আপুনি ব্লক নকৰিব। এতিয়া আপুনি তেনেকৈ কথা পাতি নপতাকৈ থাকিব। যেতিয়া আপুনি হেপ্পী থাকিব, তেতিয়া অলপ দিন থাককচোন, তেতিয়া আপোনাৰ ভেলুটো, মহত্বটো সি বুজি পাব। চাব, আগতকৈ আপোনাৰ দুগুণ ভাল পাব, আপোনাৰ কাষলৈ সি নিজে নিজে আহিব। এনেদৰে আপুনি আপোনাৰ এক্স বয়ফ্ৰেণ্ডক নিজৰ ফালে আকৰ্ষণ কৰিব পাৰে। কেতিয়াও কানি দুখ কৰি সম্পৰ্কটো আৰু বেয়া হ'ব, সেইবোৰ নকৰিব। যিকেইটা ক'লোঁ সেইকেইটা কৰি চাব। যদি ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। আৰু যদি অকণমান কিবা এটা অকণমান যদি
কোৱাৰ আগতে ভাবিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে জানিব বিচাৰে কি কৰিব লাগে আপোনাৰ ৰিলেশ্যনশ্বিপৰ ওপৰত, তেতিয়া আপুনি মোক কমেণ্ট কৰিব পাৰে। ধন্যবাদ।